যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নেপায়। ময়ো পিছে আপোনাৰ সকলোখিনি কথাই জানো। সিদিনা এটা ল'ৰাই মোক মাইনা তুমি জুই বুলি মেছেজ দিছিল। তেখেত কিন্তু আপোনাৰে বেষ্ট ফ্ৰেণ্ড। আচ্ছা সি তোমাকো মেছেজ দিছিল? তেনেহ'লে কাইলৈ বোলা আমাৰ ঘৰলৈ মাক চিনাকি কৰাই দিবা এবাৰ। হেল্ল' 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 কি যে নহয়, ফোন কৰে আৰু মুখেৰে মাত নিদিয়ে। Bye bye. মোৰ মায়ে কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নেপায়। এইটো দেখোন বহুত ভাল খবৰ বে। বহুত ভাল খবৰ এইটো। তাইক আমাৰ ঘৰলৈ লৈ যাম কাইলৈ। মাক লগ পালে ভাল পাব ন, মায়েও ভাল পাব। শাহু বোৱাৰী খোজ যেতিয়া মই খোজ। আৰু তাৰপিছত ল'ৰা ছোৱালী লাহে লাহে সংসাৰ বাঢ়ি যাব। ঐ বিয়াৰ পিছত কিন্তু মোক পাহৰি নাযাবি দেই। কি ক? মানুহে ভগৱানৰ নাম লৈ দিনটো আৰম্ভ কৰে। মোৰ দিনটো আকৌ মাৰ গালিৰ পৰা আৰম্ভ হয়। আজি যদি চুলি দাড়ি কাটি নাহো তেতিয়াহ'লে ভাত খাবলৈ নিদিওঁ।
ঘৰ ভাত খাবৰ সময়ত পাহৰি যা চব পাহৰি নাযাওঁ বুৰ্বক আচলতে মাকসকলৰ মৰমবোৰে তেনেকুৱা ঐ মোৰ মা নহয় তোৰ মাতকৈ ওপৰত আছিল এবাৰ মনত আছেনে তোৰ তোক দেখি দেখি মই যে চুলি দীঘল কৰিছিলোঁ আৰু আৰু তাৰ পিছত মই যেতিয়া শুই আছিলোঁ মায়ে যে মোৰ চুলি কাটি দিছিল কৈ পঠিয়াইছে যে নিজৰ মানুহগৰাকীৰ ওপৰত ইমান খং কৰি থাকিবলৈ নেপায় তেনেহ'লে কাইলৈ বোলা আমাৰ ঘৰলৈ মাক চিনাকি কৰাই দিবা এবাৰ সৰু ফেমিলি মই আৰু মা অকলে বিয়া কৰাই ল'লে 3টা হ'ব তাৰপিছত ল'ৰা ছোৱালী হ'লে পৰিয়াল ডাঙৰ হ'ব বাঢ়ি গৈ থাকিব আৰু মইতো আপোনাৰ কথা একো নাজানো জানি ল'লে হ'ল উলিয়াই ল'লে হ'ল মই দেখোন সকলো জানো তোমাৰ দেউতাই দুবাৰ বিয়া কৰাইছে প্ৰথমজনী ছোৱালী তুমি আৰু মাহীমাৰ ল'ৰা এটা আছে মাহীমায়ে তোমাক একেবাৰে মৰম নকৰে কিন্তু দেউতাই তোমাক বহুত মৰম কৰে মোৰ এখন লিষ্ট আছে জছতে কেতিয়াবা সিলেক্ট কৰি সেন্ড কৰি দিও গুছি যায় মোৰ কি দুখ বে কষ্টৰীৰ নামটো নাইতো লিষ্টখনত হে কালি আৰু ইয়া কৈ থকা সময়ত তাই হাঁহি আছে এইখন তোৰ মাৰৰ ফটো আচ্ছা আৰু কাক দিছিলি হা কি কাক দিছিলো আৰু কাক দিছিলি আবে বুঝাই কবে কি আরে বুঝাই কোনা ভাই ছোৱালী তুমি মাইনা তুমি জুই কাক দিছিলি আবে ইউনিভাৰ্সিটিত পঢ়িছিলো 10 ৰুমত কপিৰাইট আছে মোৰ হাতত তাকে তাকে দিব পাৰো আৰু কিয় দিছিলি কোন আৰু কষ্টৰীৰ লগৰজনী সা মোৰ এখন লিষ্ট আছে জছতে কেতিয়াবা সিলেক্ট কৰি সেন্ড কৰি দিও গুছি যায় মোৰ কি দুখ বে কষ্টৰীৰ নামটো নাইতো লিষ্টখনত হে কালি আৰু ইয়া কৈ থকা সময়ত তাই হাঁহি আছে উলিয়া 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 নাই মাইনা চিগাৰেট এটা দিবা বাইদেউ এই চিগাৰেট এটা দিব তোক কেঁচৰ টকা দিওঁ হা মা বস্তু এটা চাচোন মা
এইখন তোৰ মাৰৰ ফটো দেউতা মা দেখাত কেনেকুৱা আছিল একেবাৰে তোৰ নিচিনা পাখি ভাঙি চৰাই জনী উৰি যাবলৈ দিলে উৰি যাব পাৰে জানো তাই মই ঠিকে আছো তই কিয় নামি আহিব লাগে বিচনাৰ পৰা এনেকে কিবা এটা যদি হ'লে তোৰ হ'ব দে কি হ'ব দে কিবা এটা যদি হ'ল পাখি ভাঙি চৰাই জনী উৰি যাবলৈ দিলে উৰি যাব পাৰে জানো তাই উৰিব পাৰে জানো তাই নিচে ওচৰতে থাকি আঁতৰি যাবলৈ গ'লে পাৰে জানো কোনোবাই পাৰে জানো কোনোবাই কিয় অকলে নামি গৈছিলি তই কিবা এটা যদি হ'লে তোৰ কি কৰিলো মই কাৰ লগত থাকিলো মই দুট ৰঙত দুটি মনৰ জনাকৰ পোহৰ চৌপাশে হ'ব দে ইমান চিন্তা কৰি থাকিব নালাগে ডক্টৰে কৈছে নহয় ঠিক হৈ যাব মই অকলে এৰি থৈ যাব নালাগিছিল ঘৰত কি মই ঠিকে আছো নে মই আছো মই ঠিকে আছো তই কিয় নামি আহিব লাগে বিচনাৰ পৰা এনেকে কিবা এটা যদি হ'লে তোৰ হ'ব দে কি হ'ব দে কিবা এটা যদি হ'ল মাক শুব দেচোন মই কিমান ভয় খাইছো হ'ব আৰু কিয় অকলে নামি গৈছিলি তই কিবা এটা যদি হ'লে তোৰ কি কৰিলো মই কাৰ লগত থাকিলো মই কষ্টৰ কথা হ'ব দে কাইলৈ বোৱাৰী আহিব দে লৈ আনিম তাইক লৈ আহিম দে তাইক
জানে বনাইছে মই বনাইছো মা খাবিনে অলপ শুই যা পিছত খাই ল'বি হৈ যাম